নমস্কাৰ গাইজ, আজি হৈছে ডে 15 আৰু আজি হৈছে শনিবাৰ। যোৱা ৰাতি বহুত বৰষুণ দিলে আৰু বতৰটো হয়তো দিনলৈও বৰষুণ দিব এনেকুৱা হৈ আছে বতৰটো। আজি মই কম্পেনীতে আছিলোঁ। আজি ভাবিছোঁ জামিয়া তিনিআলি ফালে যাম বুলি ভাবিছোঁ। বলক। এইখিনিতে মোৰ কথা এষাৰ মনত পৰিছে যে আজিকালি মানুহে মানুহক মাতিবলৈ পাহৰি গৈছে। মানুহে মানুহক আজিকালি নামাতে। সম্বন্ধবিলাক যেনেকৈ পেহী, পেহা, খুৰা, দাই, ককাই, ভাই, এই সম্বন্ধবিলাক আজিকালি নোহোৱা হৈছে বা মানুহে মানুহক মাতিবলৈ আজিকালি টান পাইছে। নাজানো কিয়। যিমানেই মানুহৰ শিক্ষিত হাৰ বেছিকৈ হৈছে সিমানেই মানুহে মানুহক মানুহ হিচাপে গণ্য কৰিবলৈ কিন্তু পাহৰি গৈছে। প্ৰকৃততে মানুহেনো মানুহক কিয় মাতিবলৈ পাহৰি গৈছে? তাৰ কাৰণ এটাই হ'ব পাৰে যে সকলোৱে ইনকম কৰিছে, সকলোৱে উপাৰ্জন কৰিছে। চ' মই তোমাক কিয় মাতিম বা মই তোক কিয় মাতিম, তেনেকুৱা ধৰণৰ মনত এটা ধাৰণা এটা হৈ গৈছে। সেইকাৰণে মানুহে মানুহক মাতিবলৈ পাহৰি গৈছে। কিন্তু মোৰ মায়ে কয় যে ভাতৰ দুখীয়া হ'লেও কিন্তু মাতৰ দুখীয়া কেতিয়াও নহ'বি। কিয়নো যদি মাতৰ দুখীয়া যদি হয় নহয়, তেতিয়াহ'লে তই আটাইতকৈ দুখীয়া মানুহজন তই হয়, সেই বুলি কয়। মানুহক যিমানে যি হ'লেও ভাতকেইটা যদি যাচিব নোৱাৰ, এটলিষ্ট তই মাত খাৰ দিবি। সেই মাত খাৰতে তেওঁ বা তেখেত সন্তুষ্ট হ'বই হ'ব। সেইকাৰণে মানুহ মাতৰ দুখীয়া কেতিয়াও হ'ব নালাগে। ভাতৰ দুখীয়াতো গোটেই পৃথিৱীও হয়। আৰু মাত খাৰ দিলেতো আমাৰ কোনো ধৰণৰ পইচা নালাগে, কোনো ধৰণৰ খৰচ নহয়। তো সেইকাৰণে মাত খাৰ সদায় দিবি মানুহক, সেই বুলি কয়। ছাপ'জ মই সৰুকৈ এটা এক্সাম্পল এটা দিব বিচাৰিছোঁ। ছাপ'জ আপোনালোকৰ ঘৰত এটা অনুষ্ঠান হৈছে, যিকোনো বাৰ্থডে হওক বা বিয়া হওক বা যিকোনো অনুষ্ঠান এটা হৈছে। আপুনি খোৱা বোৱাৰ ব্যৱস্থা বহুত কৰি দিছে, মাছ মাংসৰ পৰা আদি কৰি মানে ভিআইপি খাদ্য আপুনি যোগান ধৰিছে। কিন্তু যেতিয়া মানুহ আহিছে তেতিয়া যদি আপুনি মাত এষাৰ যদি দিব পৰা নাই, তেন্তে মানুহে কিন্তু আপোনাক ক'ব যে গৃহস্থৰ ঘৰত আমাক মাত এষাৰো নামাতিলে, সেই কথাটো কিন্তু ক'ব। সেইকাৰণে যদি খাদ্যটো কিমান দিন মানুহে মনত ৰাখিব, এদিন, দুদিন, 3 দিন, 4 নম্বৰ দিনাখন কিন্তু পাহৰি যাব। সেইকাৰণে মাতত আপোনালোকে গুৰুত্ব দিয়ক, ভাতত অকণমান কমকৈ গুৰুত্ব দিয়ক, ঠিক আছে? আৰু যেতিয়া আপুনি কাৰোবাক মাতিব তেতিয়া সেই মানুহজনে বুজি পায় যে মানুহজন কোনজন, কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ পৰা আহিছে, কেনেকুৱা ধৰণৰ পৰিৱেশৰ পৰা আহিছে। আচলতে কি জানে, মাক বাপেকে ল'ৰা ছোৱালীক ক'ব লাগিব যে ইয়াৰ সম্বন্ধ এইটো, যে এখেতক তুমি এই বুলি মাতিবা, যে এখেতক তুমি এই বুলি মাতিবা। সম্বন্ধবিলাক চিনাকি কৰাই দিয়া জনে হৈছে মাক আৰু বাপেক। আৰু মতাৰ ক্ষেত্ৰত কৈছোঁ, মাক বাপেকে সেই পৰিৱেশটো ল'ৰা ছোৱালীক দিব লাগিব যে মাতষাৰ মানুহক মাতিবি। সেইটো মাক বাপেকৰ একচুৱেলি দায়িত্ব। মাক বাপেকে ক'ব লাগিব, তেতিয়াহে ল'ৰা ছোৱালীয়ে মাতিব। যদি সৰুৰ পৰা যদি মাক বাপেকে নকয় ল'ৰা ছোৱালীক মাতিবৰ কাৰণে, তো ডেফিনেটলি সেই ল'ৰা ছোৱালীয়ে কেতিয়াও মানে সেই কমফৰ্টেবল ফিল নকৰে মানুহক মাতিবৰ কাৰণে। সেই ঠিক তেনেকুৱা ধৰণৰ কথা। সেইটো কাৰণে মাক বাপেকেই হৈছে জগৰীয়া বুলি ক'ব লাগিব। আৰু সেই পৰিৱেশটো একচুৱেলি ঘৰত সেই পৰিৱেশটো থাকিব লাগিব, সেই ঘৰত সেই কথাবিলাক পাতিব লাগিব। সেই ঠিক তেনেকুৱা ধৰণৰ কথা। আমাৰ ঘৰত কিন্তু এইবিলাক আলোচনা হয়। আৰু সৰুৰ পৰা মোৰ মা আৰু দেউতাই, বিশেষকৈ দেউতা বাৰু কামলৈ গুচি যায়, তো দেউতাৰ ক্ষেত্ৰত ইমান সেইটো নহয়, ইমান এটেচমেণ্ট নাছিলে, সৰু ক্ষেত্ৰত কথা কৈছোঁ। কিন্তু মায়ে মোক সদায় কৈছিল যে সদায় মানুহক মাতষাৰ মাতিবি, একো দিব নোৱাৰিলেও মাতষাৰ কিন্তু দিবি, তাতে মানুহ বহুত সন্তুষ্ট হয়, সেই বুলি কয়। চ' মাৰ আদৰ্শ আৰু
মাক বাপেকে যিটো কথা কয় সদায় ভালেই ক'ব আৰু যাৰ ঘৰত মাক বাপেকে যিহেতু ল'ৰা ছোৱালীক নিশিকায় চ' আজিৰ পৰা কিন্তু সেইটো কথা ল'ৰা ছোৱালীক কওক যে এটলিষ্ট মানুহক মাত খাৰ মাতিবলৈ কওক সেইটোৱে কথা এতিয়া ৰিটাৰ্ণ হৈছোঁ আধা ঘণ্টা পাৰ হৈ গ'ল একচুৱেলি 6টা বাজি পাৰ হ'ল 6:30 বজাত আকৌ কোম্পানীত পাম ডিউটি ওলাম আজি শনিবাৰ ডিউটি আছে চ' আজিলৈ আহিছোঁ সদায় সুখী থাকক সুস্থ থাকক আৰু ৰাতিপুৱা এনেকৈ ওলাই যাওক আজিলৈ আহিছোঁ ধন্যবাদ